কি কিছে পয়সা দিয়া বেটারে ও পয়সা দিয়া পয়সা দিয়া হাই গাইস আজি বহাগৰ 1 তাৰিখ বুলি আমি আহিছিলো মুৰ্গী নিবা ব্ৰইলাৰ মুৰ্গী আৰু ইয়া পিছফালে আৰু এতিয়া গৈ আছো আমি ঘৰত আৰু চাওকচোন কি ধুনীয়া জাগাত গাইস এইটো চাওক আমাৰ গাঁৱৰ ৰাস্তা ধুনীয়া আৰু আমি সকলোৱে আহিছো হা না আজি আমি সকলোৱে আহিছো ব্ৰইলাৰ মুৰ্গী নিব কিন্তু আজি আমাৰ অলপ সৰু সৰু খানা খাব লাগিব 1 তাৰিখ আৰু চাওক কি ধুনীয়া বাগিচা বনাইছে দেই আমাৰ মামাহঁতে আৰু এই আমাৰ মামাৰ ঘৰ আৰু যোৱাকালি ইয়াত আহিছিলোঁ আমি চৰক পূজা চাবা কোনখিনি দেখাই আছোঁ আপোনালোকক এয়া চাওক আজি বহাগৰ 1 তাৰিখ বুলি আমি অলপ ঘূৰি আছোঁ ইফালে ইফালে আৰু যিহেতু পেচেঞ্জাৰ থিয় হৈ আছে কিন্তু নুঠাও আমাৰ আজি ভাড়া মৰাৰ টাৰ্গেট নাই পিছফালে পেচেঞ্জাৰ ৰখি আছে আজি যিহেতু মন্দিৰত যাব লাগে গাইছ পালোহি আৰু বেছি টাইম নাই গাইজ ফাইনেলি ঘৰত আহি পালোঁ এয়া গাড়ী চাড়ী থৈ দিছোঁ আৰু আমাৰ মুৰ্গী কাটা হ'ব দাটো ধাৰ দি আছে এইয়া আজি দাৰ কাৰণে পাঠা কাটব পৰা নাই আৰু এইয়া আলহী আহিছে ঐ শুন এয়া গুৱাহাটীৰ আলহী আহিছে আৰু গাইজ এইখিনিয়ে আজিৰ কাৰণে আৰু নেক্সট ভিডিঅ' দিম আপোনালোকক আৰু চাওক মোৰ চালা গছ আমাৰ জলকীয়া গছটো কি ধুনীয়া হৈছে কিন্তু ছাগলীৰ ভয় আছে দেই গরম